Hello everyone, স্বাগতম জানাইছো সকলোকে আফিয়াজ ব্লগৰ অন্য এটি নতুন ভিডিঅ' লৈ আশা কৰো সকলো ভালে আছে আৰু মই এতিয়া আবেলিৰ সময় হ'ল ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু হোফালে আমাৰ বেটি সাইকেলত উঠিছে বেটি তুমি সাইকেলত উঠিছা নে এইয়া মন হিৰা দৈ গাই দিয়া মন হিৰা দৈ গাই দিয়া লগা জাম জাম কৈ দিয়া জাম জাম কৈ দিয়া চকুটি পেটা মাৰি দিয়া এনেকে চোৱা বেটা নেমাৰা চকুটি পেটা মাৰি দিয়া ইয়ে টিলিং টিলিং এইয়া লুকা আছে কেলে আকৌ তুমি একো নহয় ই লুকা আছে দেই আমাৰ বুটুৱে বুটু কৈ দিয়া এতিয়া মই এখন চলাই চাম পাউডাৰ চাওঁচো নহওক বহুত দিন চলোৱা নাই চাইকেল আৰু এতিয়া চলাই চাম এই পোৱালিটো ভাগৰ পালোঁ আৰু এইফালে এই ভিডিঅ' কৰিব চাইকেলখন চলালে সৰুকালৰ দিনবোৰলৈ মনত পৰি যায় সৰুতে স্কুললৈ যোৱা আৰু স্কুলৰ পৰা টিউচনলৈ যোৱা এইবোৰ চাইকেলতেই কৰিছিলোঁ লগৰবিলাকৰ লগত কিমান যে ভাল লগা আছিলে সেই দিনবোৰ আমাৰ ঘৰলৈ আহিলে নতুন সদস্য মানে আজি আমাৰ গৰুজনী জগিলে শাহুমায়ে তাকে কিনো কৰি আছে চাওঁচোন আহক নাচনি কৰি দিয়া অকণমান ইয়া নাচিছে আমাৰ বেটিয়ে দেই নাচনি কৰিবলৈ নাচনি বুলি কৈ দিলে হয় আৰু নচা আৰম্ভ কৰি দিয়ে তাই নাচি দিয়া জাম জাম কৰি দিয়া আৰু চকুটি পেটা মাৰি দিয়া আয়ো চকুটি পেটা মাৰি দিয়া আইজো বেটি চকুটি মাৰিছে দেখা তাই মোৰ টিকলিজনী চকুটি মাৰিবলৈ পৰা হৈ গ'লা তুমি আই লাভ ইউ কৈ দিয়া ৰাতি 9টা বাজিবলৈ হ'ল বেটিক কাপোৰ কানি পিন্ধাই দিলোঁ শুবৰ বাবে যিহেতু অলপ ঠাণ্ডা পৰিছে অকণমান হাত দীঘল চোলা এটা পিন্ধাই নিদিলে ৰাতি ঠাণ্ডা পাব বুলি পিন্ধাই দিলোঁ পেণ্টে সৈতে আৰু তাই হোৱাৰ নামেই লোৱা নাই কোনোমতে এয়া নতুন কিনো কৰি আছে চাওকচোন একদম দেখিলে হাঁহি উঠিব তাৰমানে হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু আজি হৈছে নেক্সট ডে আৰু আজি ৰাতিপুৱাই মনটো ভাল নহয় মানে ৰাতিপুৱা আজি বিচনাৰ পৰা উঠাৰ পৰাই আলিচাৰ গাটো বেয়া তাইৰ জ্বৰ হৈছে আৰু সেয়ে আজি ডক্টৰৰ ওচৰলৈ লৈ যাব লাগিব যিহেতু সৰু বাচ্চা হয় ন একো ক'ব নোৱাৰে সিহঁতে কি হৈছে আৰু সেয়ে ভাবিছোঁ তাইক ডক্টৰৰ ওচৰলৈ লৈ যোৱা ভাল হ'ব কালিলৈকে ইমান ধুনীয়াকৈ খেলি আছিলে তাই সঁচাকৈ বিপদে কেতিয়াও আগজননী দি নাহে এই কথাটো সঁচা হয় তাই এতিয়া শুই আছে ডক্টৰৰ ওচৰলৈ যাম বুলি ভাবিছোঁ দৰৱ খুৱাইছোঁ যদিও মানে ভাল পোৱা নাই তাই অকণমান কমে আকৌ হৈ যায় সেই ভাবিছোঁ ডক্টৰৰ ওচৰত নিনিলে নহ'ব এনেকৈ চাই থকাটো ভাল নহয় ডক্টৰে চালে ভালদৰে দৰৱ দিব পাৰিব আৰু সেয়া হৈছে আগৰ দৰৱ ডক্টৰ মই তাইক হোমিঅ'পেথি ডক্টৰৰ ওচৰত দেখাম তাইক প্ৰায় 6 মাহমানৰ পৰাই ডক্টৰক দেখাই হোমিঅ' দৰৱ খাই তাই ভাল পাই যায় তাই যি বেমাৰ হ'লেও মই হোমিঅ'পেথিৰ ওচৰতে দেখাওঁ
देखो देखो दोस्तों कितनी सारी टिक्कियां आई हैं। रंग बिरंगी तितली प्यारी, जितनी चंचल उतनी न्यारी। আমি আহি পাই গ'লোহি এতিয়া এইফালে বাইদেউ যাব এতিয়া আমাৰ লগত অকলে দিগদাৰ হ'ব যে আলিচাক লৈ সেইকাৰণে তাইকো লৈ যাম আৰু এইখনেই হৈছে মই আলিচাক দেখুওৱা হোমিওপেথি চেম্বাৰখন তাইক দেখুৱাই হৈ গ'ল আৰু দৰৱ দিব এতিয়া দৰৱ লৈ মেলি ঘৰলৈ গৈ আছোঁ আমি এতিয়া গুচি আহিলোঁ গাড়ীৰ ওচৰলৈ আলিচাৰ বাপেকে দৰৱ ল'বলৈ ৰৈ দিলে আৰু এতিয়া যাম মাৰ ঘৰলৈ মাৰ ঘৰত থাকিম আৰু ব'লক তেন্তে ঘৰলৈ আমি এতিয়া ঘৰলৈ আহি আছোঁ কালি ৰাতি আহি মাৰ ঘৰত থাকিলোঁ ভিডিঅ' কৰিবলৈ নহ'লে ইমান ডাঙৰ ৰাতি মানে এক্সিডেণ্ট এটা হ'ল সেইবোৰ চাই থাকোঁতেই গ'ল ঘৰৰ ওচৰতে একদম আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এয়া আমাৰ নাচনী বাইদেউকো লৈ আহিছোঁ লগত এইফালে বেটা এইফালে চোৱা নাচি দিয়া গ'লো আমি এতিয়া আহি ঘৰ পালোহি বেটীয়ে জ্বৰ ভাল পাইছে তাইক দৰৱ খুৱাই আছোঁ তাই এতিয়া শুই আছিলে এয়া উঠিছে উঠি পেলাই খেলি আছে মাহীয়েককো লৈ আহিছোঁ ভণ্টিক মানে আমাৰ ঘৰলৈ কেইদিনমান থাকিব তাই আৰু ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ এইখিনিতে সামৰণি মাৰোঁ দি আহিছোঁ ভাল লাগে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু শ্বেয়াৰ কৰিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই